সকলোৱে জোৰকে হাত চাপৰি মাৰি আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে। আজি বেলেগ এটা ভিডিঅ' লৈ আহিছোঁ, মানে ধামাকা হ'বলৈ গৈ আছে। বাসুগাঁও গুৰুকুল নেশ্যনেল স্কুল বাসুগাঁৱত এটা বিহু কৰ্মশালা পাতিছে, তাত মোক আমন্ত্ৰণ জনাইছে আৰু মই এতিয়া মানে ৰেডি চেডি হৈ পেলাই যাম আৰু মই সাজি কাচি ওলাই মেলি আহিলোঁ বিহুৰ কৰ্মশালা বাসুগাঁৱৰ গুৰুকুল নেশ্যনেল স্কুলখনলৈ। আৰু সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিছে কণমানি ভণ্টিকেইজনীক চাই পেলাই, আৰু লগতে তাত 100 জনীৰো অধিক নাচনী লগতে ঢুলীয়াও আছিলে। আজি আমাৰ কৰ্মশালা তৃতীয় দিন আৰু আমাৰ মাজত অতিথি হিচাপত উপস্থিত আছে দিল্লীত অনুষ্ঠিত হোৱা সাউথ ইষ্ট এছিয়া সেন্সেশন 2023 মডেলিঙৰ ফাৰ্ষ্ট ৰানাৰ আপ। তোমালোকে জানানে নামটো কোন হ'ব পাৰে? হা ওকে, মানে তোমালোকে গম পোৱা। তো আমাৰ সাউথ ইষ্ট এছিয়া সেন্সেশন 2023 মডেলিঙৰ ফাৰ্ষ্ট ৰানাৰ আপ দীপামনি কাকতি আমাৰ মাজত উপস্থিত আছে আৰু আমি তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। আৰু তেখেতক সম্বৰ্ধনা জনাব আমাৰ গুৰুকুল নেশ্যনেল স্কুল বাসুগাঁৱৰ মাননীয় অধ্যক্ষ মহোদয় বিজিত নাথ ছাৰে। সকলোৱে জোৰকে হাত চাপৰি মাৰিব। আমাৰ মাজত উপস্থিত দীপামনি কাকতিৰ দুআষাৰমান আমি মানে ক'বলৈ অনুৰোধ জনালোঁ। প্ৰথমতে অশেষ ধন্যবাদ মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে প্ৰিন্সিপাল ছাৰ আৰু বাইদেউসকললৈকে, আৰু আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোলৈকে। আৰু বিশেষ কি ক'ম, বহুত এক্সাইটেড। মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই এনেকৈ ভাষণ দিয়া, স্পীচ দিয়া, আৰু কি ক'ম, এনেকৈ কৰ্মশালাত জইন কৰিলে কি হয়, বহুত ধৰণৰ বস্তু শিকা যায়। মানে টিভিত মোবাইলত সকলো বস্তু বুজাই দিয়া নহয়। লগতে বিধান দেউৰী ছাৰ, তেওঁৰ লগত মই প্ৰথমবাৰ শিকিছোঁ বিহু, তেওঁ মোৰ গুৰু। আৰু কি ক'ম, তোমালোকে লাকি, কাৰণ বিধান দেউৰী ছাৰৰ লগত প্ৰশিক্ষণ লৈ আছা আৰু মন দি শিকিবা। লেফ্ট হেণ্ড মানুহটো মাৰিলে মোটা হৈছে। বঢ়িয়া, এবাৰ আঙুলিবিলাক বন্ধ কৰি লোৱা, হাতটো ঢিলা কৰি লোৱা, অলপ ঢিলা কৰি। বঢ়িয়া, বুজি পাইছা না? নাচিম আমি এতিয়া। Take your positions. Over here. Taking foot mohia. Negeri. সকলোৰে লগত মিলি ময়ো এপাক নাছিলোঁ আৰু এতিয়া প্ৰিন্সিপালৰ ৰুমলৈ গৈছোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিলে। এতিয়া লাইব্ৰেৰী ৰুমত বহিছোঁ, কিবা খাই লওঁ, মানে ক'ল্ড ড্ৰিংক দিছে আৰু মিঠাই নিমকি, মানে ৰ'বই পৰা নাই, ভোক লাগিছে। স্প্ৰাইট দিছে খাবলৈ, মিঠাই আৰু এয়া নিমকি, ডাঙৰ নিমকি, এতিয়া খাম।
চ' এতিয়া যাবলৈ ওলাইছোঁ সঁচাকৈ বহুত বেছি ভাল লাগিছে ইমান মৰম পালোঁ ইমান সন্মান পালোঁ বহুত বেছি ভাল লাগিছে এতিয়া এন্ধাৰো হৈ গ'ল প্ৰায় 7টামান বাজিছে চাগে এতিয়া 6:30লৈকে হয় মানে আৰু মিঠাৰ দোকানলৈ আহিলোঁ ঘৰত খাবলৈ মিঠাই ল'লোঁ আৰু ঘৰ যাবলৈ ওলালোঁ চ' বাই